নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমাৰ এই বিষয়টোৰ ওপৰতে আকৌ এটা ভিডিঅ' বনাম, কাৰণ আপোনালোকৰ যি সঁহাৰি, আপোনালোকৰ যি মৰম, আপোনালোকৰ যি কমেণ্ট আৰু আপোনালোকৰ যি শ্বেয়াৰ সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ বান্ধৱীসকলে ইমানেই শ্বেয়াৰ কৰিলে ফেচবুকৰ ভিডিঅ'টো, মই আপোনালোকক সঁচাকৈ মোৰ নামটো আৰু প্ৰফাইলটো যেনেদৰে আপোনালোকক মানে বুজাই দিলোঁ, আৰু আপোনালোকে তেনেদৰে গৈ পেলাই ফেচবুকত আপোনালোকে বহুতেই শ্বেয়াৰ কৰিছে, তাৰ বাবে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে শ্বেয়াৰ কৰাৰ কাৰণে আচলতে বহুত বেছি কমেণ্টে উপচাই দিয়াৰ কাৰণে এগেইনষ্টৰ মানে পজিটিভ কমেণ্ট আপোনালোকে যিমান দিলে, আৰু অপজিট কমেণ্ট এতিয়ালৈকে এটাও কোনো দিবলৈ সাহস কৰা নাই। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে বহুত মৰম দিছে সেই ফেচবুকত দিয়া ভিডিঅ'টো। আৰু ফেচবুকত যদি মই ভিডিঅ'টো নিদিলোহেঁতেন, আৰু আমাৰ ছুপাৰভাইজাৰ বাইদেউগৰাকীয়ে যদি কোৱা কথাকেইটা সত্যতা যদি মই আপোনালোকৰ আগত দাঙি নধৰিলোহেঁতেন, বা এই যিখিনি মানুহে মানে গোটেই ভিডিঅ'টো প্ৰচাৰ কৰি পেলাই একদম ছ'চিয়েল মিডিয়াত মানে ভাইৰেল কৰি দিছিলে, সকলোৰে হৈ যদি মই মাত নামাতিলোহেঁতেন, তেতিয়াহ'লে এই ভিডিঅ'টো আৰু বহুত বেছি বহলভাৱে প্ৰচাৰ হ'লহেঁতেন। ইমানতে যদি মই মানে কি ক'ম, ওলাই নাহিলোহেঁতেন ফেচবুকত মাত দিবলৈ, আৰু কিমান কমেণ্ট, কিমান ভিডিঅ', কিমান মানে পোষ্ট কৰিলেহেঁতেন নহয়, সঁচাকৈ মানে মানুহে মুখ উলিয়াব নোৱাৰা হ'লহেঁতেন। গাঁৱত আমাৰ কৰ্মী সহায়িকাসকলে মুখ উলিয়াব নোৱাৰা পৰিস্থিতি হ'লহেঁতেন, যদি মই এই মানে হস্তক্ষেপ নকৰিলোহেঁতেন। গতিকে আপোনালোকে মোক মৰম দিব আৰু সহায় কৰিব, আপোনালোকৰ সহযোগ লাগিবই। আপোনালোকৰ যি কমেণ্ট, সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি এতিয়া কোনেও মাত মাতিবলৈ কমেণ্টত সাহস কৰা নাই। আৰু আমাৰ ভিডিঅ'বিলাকত, মই দিয়া ভিডিঅ'কেইটাত বিশেষকৈ এতিয়ালৈকে আপোনালোকে কমেণ্টসমূহ পঢ়িছেনে নাই নাজানো। যিসকলে পঢ়িছে কমেণ্টবিলাকত আপোনালোকে নিজেই গম পাব যে কমেণ্টবিলাকত কোনেও এটা বিৰূপ মন্তব্য কৰিবলৈ সাহস পোৱা নাই। কিয় সাহস পোৱা নাই জানেনে? আমাৰ কৰ্মী সহায়িকাসকলৰ ইমানেই একতা এই মোৰ ভিডিঅ'টোত মানে তেওঁলোকে দেখিব পাৰিলে। একতা দেখাৰ লগে লগে সকলোৱে ভয় খালে, আৰু সকলোৱে ভয় খোৱাৰ লগে লগে সকলোৱে যিসকলে মানে পোষ্টবিলাক শ্বেয়াৰ কৰিছিলে, যিসকলে পোষ্টবিলাক দিছিলে, লাইক, ভিউজ আৰু ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰৰ কাৰণে দিছিলে, সকলোৱে এতিয়া ভাবিলে যে আমাৰ এটা ডাঙৰ মানে বিপদ হ'ব। গতিকে তেওঁলোকে মনে মনে বহি থাকিলে, ভয় খালে মানে। গতিকে আগলৈও যিকোনো বিপদত যদি আমাৰ কৰ্মী সহায়িকাসকল একগোট হৈ থিয় হয়, তেতিয়াহ'লে বিপদ কেতিয়াও আমাৰ আহিবলৈ সাহস নকৰে, বা বিপদে আমাৰ কেতিয়াও লগ নধৰে। সেয়েহে কৈছোঁ, আপোনালোকৰ একতা, আপোনালোকৰ মৰম চেনেহ সদায় মই কামনা কৰোঁ। আপোনালোকৰ এই মৰম চেনেহ সদায় মোক সহযোগ কৰি যোৱাটো মই বিচাৰোঁ। তেতিয়া মই আপোনালোকৰ হৈ, আমাৰ সকলোৰে হৈ মাত মাতিব পাৰিম, আৰু মাত মাতিলেও যেতিয়া সকলো একতা হ'ব বা সকলোৱে সহযোগ কৰিব, তেতিয়া হয়তো কোনো কেতিয়াও বিপদত পৰাৰ আশংকা নাথাকে। সেইকাৰণে মই আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই ইয়াৰ পিছৰ ভিডিঅ'ত মই যিকেইগৰাকীয়ে পোষ্টটো শ্বেয়াৰ কৰি আছিলে, সেই কেইগৰাকীক লৈ পেলাই আকৌ মই এটা ভিডিঅ' প্ৰস্তুত কৰিম। মানে সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে শ্বেয়াৰ কৰি যাব, ভিডিঅ'সমূহ সহযোগ কৰি যাব। তেতিয়া মানে মই দেখি আহিলোঁ, বহুত দিনৰ পৰা মই চাই আছোঁ, আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ পেলাই মানে ফেচবুকত, মানে ইউটিউবত ইমান নহয়, ফেচবুকত মানে বহুত বেছি ট্ৰলাৰ হয়। আমাৰ কৰ্মী সহায়িকাসকলক তেওঁলোকে মানে বিচাৰি লয় আৰু লক্ষ্য কৰি লয়। সেইকাৰণে মই চিন্তা কৰি চালোঁ, এই কথা নহয়। যদি কোনো মাত নামাতে, তেতিয়াহ'লে আমি ওলাই যাব লাগিব, আৰু ওলাই গ'লেহে আমাৰ এই মানে যিসমূহ মানে বিষ বিয়পাইছে, এই বিষৰ উপযুক্ত সময়ত যদি মাত নামাতো, তেতিয়াহ'লে বিষ বেছিকৈ বিয়পি গ'লে আৰু বিষে মানে কি হ'ব, কাল ৰূপ ধাৰণ কৰিব। সেইকাৰণে বিষখিনিত অমিত ঢালি কেনেকৈ বিষ বিয়পিব নোৱাৰা কৰিব লাগে, তাৰ এটা উপস্থিত বুদ্ধি পাতি আপোনালোকৰ সহযোগত, আপোনালোকৰ মৰম চেনেহত, আপোনালোকৰ যি শ্বেয়াৰ কৰিছে, এই শ্বেয়াৰসমূহৰ কাৰণে এইটো সম্ভৱ হৈছে। এতিয়া মোৰ সেই ভিডিঅ'টো প্ৰায় 150 মোৰ বান্ধৱীয়ে শ্বেয়াৰ কৰিছে। সকলোকে বহুত মানে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সঁচাকৈ বহুত মৰম পাইছোঁ মই। গতিকে 150 ছোৱালীয়ে যেতিয়া শ্বেয়াৰ কৰিছে, 1 লাখ বা 1.5 লাখ মানুহে যেতিয়া চাব ভিডিঅ'টো, গতিকে নিশ্চয় তাত সৎসাহসেৰে থিয় দি কথাকেইটা ক'লে, যেনে হ'লেও 100ৰ ভিতৰত 90জন মানুহে কেতিয়াও কথাটো বিশ্বাস নকৰে যে মানে কোনোবা ভুৱাই উলিয়াইছে বুলিয়ে ভাবিব। এতিয়া মই এটা কমেণ্টত গম পালোঁ, এই বস্তুখিনি বোলে প্ৰধানমন্ত্ৰীৰ কিবা
আণ্ডাৰত কোনোবা প্ৰকল্পত পাইছে। কি কথা, কি বতৰা, কি হেৰিয়ত পাইছে ময়ো ইমান নাজানো। কমেণ্ট এটাত ধুনীয়াকৈ মোক লিখি দিছে বাইদেউগৰাকীয়ে যে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা সেই বস্তুখিনি সেই কেন্দ্ৰসমূহে পাইছে, মানে যিকেইটা কেন্দ্ৰই পাইছে। আৰু মই এটা কথা ভাবিছোঁ নিজে, এটা সময়ত মই বানবিধ্বস্ত অঞ্চলৰ কেন্দ্ৰ বুলি আজিৰ পৰা বহুত বছৰৰ আগৰ কথা এইটো, বানবিধ্বস্ত মানে মোৰ কেন্দ্ৰটো বানপানী এৰিয়াত পৰে আৰু বানপানী এৰিয়াত পৰা কেন্দ্ৰসমূহে বিস্কুট পাইছিলে। সেইটো সময়ত বিস্কুট মই বিতৰণ কৰিছিলোঁ। আজি বহুত বছৰৰ আগৰ কথা, এতিয়া বিস্কুটৰ কথা কোৱা নাই একো দেই, আপোনালোকে ভুল ধাৰণা নল'ব। এইটো মই আজি মানে প্ৰায় 15 বছৰৰ আগৰ কথা, মানে 15 বছৰ নহয়, মানে 13 বছৰমানৰ আগৰ কথা। তেতিয়া মই বানপানী এৰিয়াত মানে পৰাৰ কাৰণে আৰু আমাৰ বানপানীত মানে যিসমূহ কেন্দ্ৰ পৰে সেই কেন্দ্ৰসমূহৰ নাম লৈছিলে অফিচৰ পৰা। আৰু তেতিয়া আমাৰ এই বানবিধ্বস্ত কেন্দ্ৰবিলাকলৈ বিস্কুট আহিছিলে। সেই তেনেকুৱাই এটা কিবা মানে এই বস্তুটো তেনেকুৱাই কিবা মানে আণ্ডাৰত আহিব বুলি মই ভাবিছোঁ। NGO দিছে, আমাকো তেনেকৈ NGO দিছিলে। গতিকে তেনেকুৱাই কিবা এটা হ'ব বুলি মই ভাবিছোঁ মানে। গতিকে সেইটো ইমানতে খণ্ডন কৰিব লাগিব আৰু খণ্ডন কৰিলোঁ। গতিকে এতিয়াৰ পৰা চাগে আমাৰ বিষয়ে বেয়াকৈ ক'বলৈ সাহস নকৰিব, পটককৈ মানে ফেচবুকতেই হওক বা ইউটিউবতেই হওক। আৰু যদি আপোনালোকে ক'ৰবাত মানে আকৌ বেয়াকৈ কমেণ্ট পায় বা পোষ্টবিলাক পায়, আপোনালোকে মোলৈ শ্বেয়াৰ কৰি দিব। মোৰ ফেচবুকটো আপোনালোকে পালেই পপী বৰা, আপোনালোকে মোক মানে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। তেতিয়া মই আপোনালোকক সেইবিলাকৰ ওপৰত মাত মাতিবলৈ মই আগ্ৰহেৰে আগবাঢ়ি যাম। সাহস আপোনালোকে দিব লাগিব, আপোনালোকৰ সাহসেই লাগিব। গতিকে সাহস নহ'লে, আপোনালোকে সহযোগ নকৰিলে সঁচাকৈ আগবাঢ়ি যাব নোৱাৰিম বা মাত মাতিবলৈ অকণ অসুবিধা হ'ব। সেইকাৰণে আপোনালোকে যদি তেনেকুৱা ভিডিঅ'বিলাক পায়, তেনেকুৱা কমেণ্টবিলাক পায়, নিশ্চয় মোক জনাব। মইতো নিজে স্বামী, নিজে আছোঁৱেই, আপোনালোকৰ লগত আছোঁৱেই। গতিকে সকলোৱে একগোট হওঁ আহক আৰু এইবিলাক বস্তুবিলাক যিবিলাক সমাজত বেয়া মানে প্ৰভাৱ পৰিছে, এইবিলাক আমি খণ্ডন কৰি যাওঁ। আৰু আপোনালোকৰ সহযোগত, সকলোৰে মৰম চেনেহত এতিয়াৰ পৰা চাব আপোনালোকে। মই আপোনালোকক কথা দিছোঁ, ফেচবুকতে হওক বা ইউটিউবতে হওক, 100ৰ ভিতৰত 90জনী মানুহে, 90জন মানুহে, 90 মাইকী হওক মতা হওক, মানে কোনো মানুহে 100ৰ ভিতৰত 90য়ে বেয়া কমেণ্ট কৰিবলৈ সাহস নকৰে, যদি মোৰ এই ভিডিঅ'টো অলপ খলকনি তুলিবলৈ চেষ্টা নকৰিলোহেঁতেন। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সমাজত বহুতখিনি মানুহৰ মগজুটো মানে অলপ বেয়াৰ পৰা ভাল ফাললৈ ঢাল খাইছে চাগে, বুজি পাইছে তেওঁলোকে। গতিকে এই সকলো সম্ভৱ আপোনালোকৰ কাৰণে হৈছে। আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু অনাগত সময়ত মই আপোনালোকৰ পৰা এই মৰম চেনেহখিনি কামনা কৰিছোঁ আৰু মৰম চেনেহ জনাই যাব। আপোনালোকৰ সকলোৰেহে মই মাত মাতিম। নিজৰ যিখিনি আমি কৰি আছোঁ সেইখিনি সঁচাকৈ সমাজত দেখুৱাই যাবলৈ চেষ্টা কৰিম। কাৰণ সত্যত থাকিলে কেতিয়াও মানে মূৰ তল কৰি থাকিবলৈ চেষ্টা নকৰিব। সত্যৰ সদায় জয়। ধন্যবাদ।